পল পলকৈ সময় বাগৰি গ'ল চকুৰ পলকতে। পল পলকৈ সময় বাগৰি গ'ল চকুৰ পলকতে। চুলিত ৰূপালী ৰং ধৰিছে বন্ধু ধৰিব দিয়া। চুলিত ৰূপালী ৰং ধৰিছে বন্ধু ধৰিব দিয়া। পল পলকৈ সময় বাগৰি গ'ল চকুৰ পলকতে। পল পলকৈ সময় বাগৰি গ'ল চকুৰ পলকতে। নমস্কাৰ বন্ধুসকল, নমস্কাৰ। বৰ দুখৰ কথা, বৰ দুখৰ কথা। কি কৰিব, আজিৰ পৰা 22 চনটো লিখিব নাপাওঁ আৰু সেইটোৱে দুখ লাগিছে। পল পলকৈ সময়বোৰ বাগৰি গৈছে। বেৰত থকা কেলেণ্ডাৰখনো অতীত হৈ পৰিলে আৰু কেইটামান মুহূৰ্তৰ পাছত, কেইঘণ্টামান পাছত আমাৰ 2022 চনটো বিদায় ল'ব। আমি 2023টো আঁকোৱালি ল'ব লাগিব। এই জীৱন সময়ৰ এই চাকনৈয়াত পৰি ক'ৰবাত উটুৱাই নিব খোজে। আপোনালোকৰ চাগে আমাৰ বয়সৰ বন্ধুসকলেও চাগে এইটো অৱস্থা হৈছে। সময়ৰ চাকনৈয়াত পৰি তেওঁলোকেও চাগে উঠি বাঢ়ি যাবলৈ খোজে, কিন্তু আমি সময়ক ধৰি ৰাখিব পৰা নাই। সময়ক আমি সদব্যৱহাৰ কৰিব পৰা নাই। এইটোৰ কাৰণে এইটোৱে হৈছে আমাৰ এটা ডাঙৰ দুখ। গতিকে বন্ধু অহা প্ৰজন্মক মই প্ৰায় কওঁ কথাখিনি যে সময়ক সদব্যৱহাৰ কৰা, সময়ৰ প্ৰতি লক্ষ্য ৰখা, সময়ৰ লগত যাবলৈ চেষ্টা কৰা। তেতিয়া তোমালোকে এটা পৃথিৱীত এটা কিবা এটা সুনাম হ'ব, কিবা এটা থাকি যাব তোমালোকৰ। তোমালোকে যিখিনি মনত হেঁপাহ আছে, যিবিলাক তোমালোকৰ মনত পুহি ৰাখিছা, সেইবোৰ বাস্তৱ হ'ব। নৱবৰ্ষৰ প্ৰাক্ষণত মই মোৰ বন্ধু বান্ধৱী সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ ইউটিউবৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে, যিসকলে মোৰ চেনেলটো আঁকোৱালি লৈছে, সেই সকললৈ মই এই আপাহতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ পুৰণি বছৰৰ সকলোখিনি পাহৰি নতুন বছৰক সুন্দৰভাৱে আদৰি ল'ব। আৰু মোৰ ফালৰ পৰাও আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ নতুন বছৰ আপোনালোকলৈ কঢ়িয়াই আনক আপোনালোকে বিচৰাখিনি। গতিকে এই শুভ মুহূৰ্তত, এই শুভ ক্ষণত, নতুন বছৰ এই প্ৰাকক্ষণত মই আপোনালোকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰবাৰ। গতিকে আমি পোৱা নোপোৱা মাজতে আমি পুৰণি বছৰ বিদায় দিলোঁ আৰু কিছু ক্ষণৰ পাছতেই বা কিছু ঘণ্টাৰ পাছতেই নতুন বছৰে ভুমুকি মাৰিব। গতিকে অসমবাসী, ভাৰতবাসী তথা বিশ্ববাসীলৈ মোৰ ইউটিউব চেনেলৰ যোগেদি সেৱা জনাইছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।